हेलो गाइस मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলোৰে ভাল আৰু ভিডিওটো শেষলৈ চাব শেষত লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি মই লৈ আহিছো সৰু মাছ পাতত দিয়া ৰেচিপি আহকচোন চাও কেনেকৈ বনাও মাছ পাতত দিয়া ৰেচিপিটো কলপাততো দিব পাৰি কিন্তু আমাৰ ইয়াত কলপাত পাবলৈ টান সেইকাৰণে মই টিফিন বাটিত দিম ইয়া মাছ দি লৈছো প্ৰথমতে টিফিনত মাছ পাতত দিয়া ৰেচিপিটো বনাবলৈ আমাক প্ৰয়োজন হ'ব কেইডোখৰমান নহৰু জলকীয়া কেইটামান আৰু পিয়াজ সৰু আকাৰৰ পিয়াজ এটা আদাৰ পাত দুখিলা আৰু সৰিয়হ কেইটামান এতিয়া মই ইয়াত দিম পিয়াজ এটা তাৰপিছত নহৰু কেইটুকুৰামান জলকীয়া দুটা আপোনালোকে জলকীয়া বেছিকৈ খালে বেছিকৈও দিব পাৰে আমি কমকৈ খাওঁ কাৰণে মই দুটাই জলকীয়া ব্যৱহাৰ কৰিছোঁ সৰিয়হ দিম আৰু তাত আদাৰ পাত দুখিলা মই কুটি দিম টিফিনটো ঢাকনি লগাই কুকাৰৰ ভিতৰত বহাই দিম আৰু 5-6টা হুইচেল অহালৈকে গেছৰ ওপৰত ৰাখি দিম এয়া আমাৰ মাছ পিটিকা হৈ গ'ল এনেকৈ কলপাত নোহোৱাকৈও টিফিনত দি মাছ পিটিকা খাব পাৰে